সকলোকে নমস্কাৰ আজি আমি আলোচনা কৰিম আগন্তুক যি লোকপিয়ল হ'বলৈ গৈ আছে সেই লোকপিয়লৰ লগত ৰিলেটেড দুটামান টপিক বহুত ইম্পৰ্টেন্ট টপিক বিল্ডিং সেন্সাস হাউস আৰু হাউসহোল্ড আৰু এইখিনিতে মই আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো যে আপোনালোকে ভাৰতবৰ্ষৰ ইমান এটা মহৎ কাম কৰিবলৈ গৈ আছে আপোনালোকৰ যাতে এই কামখিনি ভালকৈ সুচাৰুৰূপে হৈ যায় তাৰে আশা কৰিছো আৰু যদি আপোনালোকৰ সেন্সাসৰ কিবা ৰিলেটেড ডাউট থাকি যায় তেনেহলে কমেন্ট কৰি জনাব সেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া বিল্ডিং কি হয় বিল্ডিংটো আমি সাধাৰণতে যেটো কনসেপ্ট বিল্ডিংৰ আছে যে চাৰিখন বেৰ থাকিব লাগিব আৰু ওপৰত ৰুফ থাকিব লাগিব এতিয়া সেই কনসেপ্টে ইয়াত ব্যৱহাৰ কৰা হৈছে হেতু কাৰণে কি বুলি কৈছে এটা আমি সিঙ্গল স্ট্ৰাকচাৰ এটা আমি কল্পনা কৰি লৈছো যাৰ চাৰিখন ওয়াল থাকিব চাৰিখন বেৰ থাকিব আৰু ওপৰত কি থাকিব লাগিব ছাদ থাকিব লাগিব ৰুফ থাকিব লাগিব সেই বিল্ডিংটো কেবাটাও মহলৰো হ'ব পাৰে এতিয়া আমি যেটো আসাম টাইপৰ ঘৰ দেখিছো হেতু আমি গ্ৰাউণ্ড ফ্লোৰতেহে দেখিছো তাত আমি গ্ৰাউণ্ড ফ্লোৰ বুলি ক'ব পাৰো হয়নে কিন্তু তাৰ পাছত যদি আমি বেলেগ বেলেগ ধৰণৰ কেবা মহলীয়া বিল্ডিং এটা কল্পনা কৰো হেতু এটা আমি বিল্ডিং বুলি গণ্য কৰিব লাগিব আকৌ বিল্ডিংৰ বেলেগ এটা শেপ হ'ব পাৰে কি যে ইয়াক কনিকেল শেপো হ'ব পাৰে বা বেলেগ বেলেগ ধৰণৰ শেপ হ'ব পাৰে মানুহৰ আজিকালি ক্ৰিয়েটিভিটি বহুত আছে আমি বেলেগ বেলেগ ধৰণৰ শেপত এটা বিল্ডিং সাজি ল'ব পাৰো তেনেহলে শেপ যিকোনো হ'ব পাৰে কিন্তু তাত মানুহ থাকিব পৰা হ'ব লাগিব বা মানুহে হেতু সোমাব পৰা হ'ব লাগিব তেতিয়াহে আমি এটা ষ্ট্ৰাকচাৰক বিল্ডিং বুলি ক'ব পাৰিম ইনে যদি আমি কল্পনা কৰো ধৰিলক আমাৰ যেটো হাঁহৰ গৰাল থাকে সৰুকৈ যেটো হাঁহৰ গৰাল থাকে হেতু আমি মানুহে এক্সেস কৰিব নোৱাৰো হেতু তেনেহলে আমি বিল্ডিং বুলিও কেতিয়াও গণ্য কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ কথাবোৰ আমি জানি ল'ব লাগিব তাৰ পাছতে এটা বিল্ডিং আমি বেলেগ বেলেগ কাৰণে ব্যৱহাৰ কৰিব পাৰো বিল্ডিংৰ এটা ব্যৱহাৰ হৈছে কি আমি থাকিবৰ কাৰণে ব্যৱহাৰ কৰো ৰেসিডেন্স আৰু এটা বেলেগ কি হ'ব পাৰে যে আমি মন্দিৰ মছজিদ গিৰ্জা এই যিবোৰ ধৰ্মীয় অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠানবোৰৰ কাৰণে আমি বিল্ডিং ব্যৱহাৰ কৰিব পাৰো তাৰ উপৰিও বিল্ডিং আমি গোদাম নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰো আমি বস্তু ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো এইবোৰ হৈছে আমাৰ কি হয় নন ৰেসিডেন্সিয়েল পাৰপাস যত আমি মানুহ নাথাকো কিন্তু সেই বিল্ডিংটো কিবা এটা কাৰণত আমি ব্যৱহাৰ কৰিছো আৰু এটা হ'ব পাৰে কি আমি এটা বিল্ডিং থাকিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো লগতে বেলেগ এটা কাম আমি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো আমাৰ ঘৰতে ধৰিলক এখন দোকান আছে দোকানখন একেবাৰে ঘৰতে লাগি আছে সন্মুখত দোকান আৰু লগতে পিছফালে হেখিনি আমি থাকিবৰ কাৰণে ব্যৱহাৰ কৰো এটো এটা ইউজ হ'ব পাৰে আকৌ বিল্ডিংবোৰ আমি কেতিয়াবা ভেকেন্ট পাব পাৰো খালি ঘৰ পাব পাৰো এতিয়া আপোনালোকে ধৰিলক এটা ঘৰ সজা হৈছে আৰু ঘৰটোৰ ওপৰৰ চালিখন সম্পূৰ্ণ হৈছে ওয়ালো আছে তাত কিন্তু তাত মানুহ নাই যেহেতু আপুনি বৰ্তমান এখন ঘৰত আছে দুদিন মানৰ পিছত তালৈ শিফট হ'ব এতিয়া সেই যে নতুনকে ঘৰটো বনালে সেই ঘৰটো কি হ'ব এটো ভেকেন্ট ঘৰ হ'ব খালি ঘৰ হ'ব মানে তেনেকে ধৰণে আমি ঘৰ এটা পাব পাৰো এতিয়া আহিলো সেন্সাস হাউসৰ কথালৈ সেই বিল্ডিংৰ লগতে সেন্সাস হাউস ৰিলেট হৈ আছে এটা বিল্ডিং সেন্সাস হাউস হ'ব পাৰে বা সেন্সাস হাউস কেবাটাও হ'ব পাৰে এটা বিল্ডিংত হেতু এতিয়া ডিপেন্ড কৰিব কিহৰ ওপৰত যে সেই বিল্ডিংটোৰ এন্ট্ৰেন্স কেটা আছে মানুহে উলুৱা সুমুৱা কৰিবৰ কাৰণে কেইটা ৰাস্তা ব্যৱহাৰ কৰে আমাৰ সাধাৰণতে আমি এটা ফ্যামিলিয়ে এটা ঘৰ ব্যৱহাৰ কৰিছো উলুৱা সুমুৱা ৰাস্তা এটাই হয় ধৰিলক এটা ঘৰ দুটা ফ্যামিলিয়ে ব্যৱহাৰ কৰি আছে তেওঁলোকৰ উলুৱা সুমুৱা ৰাস্তা বেলেগ তেতিয়া কি হৈ যাব হেতু দুটা সেপাৰেট সেন্সাস হাউস হৈ যাব এতিয়া তেনেহলে আমি সেন্সাস হাউসটো কিহৰ ওপৰত চাম এন্ট্ৰেন্সৰ ওপৰত চাম অহা যোৱা কৰা ৰাস্তাটোৰ ওপৰত চাম এতিয়া সেই সেন্সাস হাউসটো বিল্ডিংৰ নিচিনাকৈ ভেকেন্টও হ'ব পাৰে অকুপাইডও হ'ব পাৰে মানুহ তাত থাকিবও পাৰে নাথাকিবও পাৰে আৰু ৰেসিডেন্সিয়েলও হ'ব পাৰে নন ৰেসিডেন্সিয়েলও হ'ব পাৰে আৰু বেলেগ কিবা পাৰপাজতো ব্যৱহাৰ কৰিব পাৰে এতিয়া কথাটো হ'ল যে আমি সেন্সাস হাউসটো বিল্ডিংৰ লগত ৰিলেট কৰি কেনেকৈনো পৃথক কৰিম এটা বিল্ডিং আৰু এটা সেন্সাস হাউস
কোনখিনি ক্ষেত্ৰত পৃথক হয় এতিয়া এটা পিকচাৰ দেখিছো আমি এতিয়া বাওঁহাতে আপোনালোকে দেখিছে এটা ঘৰ আছে আৰু তাত কৈছে যে ওৱান বিল্ডিং ওৱান সেন্সাস হাউস কিয় কোৱা হৈছে কাৰণটো হৈছে এটাই যে সেই ঘৰটোত এটাই এন্ট্ৰেন্স আছে মানুহে সেই ঘৰটোত ব্যৱহাৰ কৰা যিখিনি মানুহ আছে সেইখিনিয়ে অহা যোৱা কৰিবৰ কাৰণে এখন দৰজা ব্যৱহাৰ কৰিছে বা একেটা ৰাস্তাই ব্যৱহাৰ কৰিছে এন্ট্ৰেন্স একেটাই হয় তাৰ পাছৰ ঘৰটো আপোনালোকে দেখিছে যে সেপাৰেট এন্ট্ৰেন্স আছে দুফালে দুটা ৰাস্তা আমি দেখিছো দুখন দৰজা আছে দুইফালে অহা যোৱা কৰে বেলেগ বেলেগ ফ্যামিলি থাকে তাত হেতু কাৰণে আমি কি গম পাইছো তাত এটা বিল্ডিং যদিও হয় গুটেটো এটা স্ট্ৰাকচাৰ হয় যেহেতু এটা বিল্ডিং কিন্তু তাত অহা যোৱা কৰাৰ ৰাস্তা যেহেতু বেলেগ বেলেগ হয় হেতু কাৰণে আমি দুটা সেপাৰেট সেন্সাস হাউস দেখিছো তাৰ পাছৰ বিল্ডিংটো আপোনালোকে লক্ষ্য কৰক তাত আমি দেখিছো কেইবাটাও মহল আছে গ্ৰাউণ্ড ফ্লোৰ ফাৰ্ষ্ট ফ্লোৰ সেকেন্ড ফ্লোৰ থাৰ্ড ফ্লোৰ মানে আমি তাত সেন্সাস হাউস চাৰিটা পাইছো কেনেকৈ গ্ৰাউণ্ড ফ্লোৰৰ কাৰণে এন্ট্ৰেন্স এটা ফাৰ্ষ্ট ফ্লোৰৰ কাৰণে আমি চিৰিয়েদি গৈ আকৌ এটা এন্ট্ৰেন্স পালো সেকেন্ড ফ্লোৰৰ কাৰণে চিৰিয়েদি গৈ আমি আকৌ এটা এন্ট্ৰেন্স হয়নে এনেকৈ আমি কিবা মহলীয়া বিল্ডিং এটাৰ ক্ষেত্ৰত সেই চিৰিয়েদি গৈ যেটো এন্ট্ৰেন্স এটা পাইছো হেতু এটা আমি সেন্সাস হাউস বুলি গণ্য কৰিব পাৰো তেনেহলে এইটো ক্ষেত্ৰত আমি কি গম পাইছো তেতিয়া যে এটা বিল্ডিং আছে আৰু তাত চাৰিটা সেন্সাস হাউস আছে তেনেহলে বিল্ডিং আৰু সেন্সাস হাউসৰ কনসেপ্টটো এনেকুৱা যে বিল্ডিংটো হৈছে যেটো স্ট্ৰাকচাৰ আৰু সেন্সাস হাউস হৈছে তাত এন্ট্ৰেন্সৰ লগত ৰিলেটেড ঠিক আছে এতিয়া ইয়াত আপোনালোকে দেখিছে এটা বিল্ডিং হয় আৰু তাত পাঁচটা সেন্সাস হাউস আছে পাঁচটা সেন্সাস হাউস কেনেকৈ হৈছে প্ৰত্যেকটো মহলাতে বেলেগ বেলেগ এন্ট্ৰেন্স আছে হেতু কাৰণে আমি পাঁচটা হয়নে পাঁচটা আমি কি পাইছো সেন্সাস হাউস পাইছো এতিয়া আহো হাউস হোল্ডৰ কথালৈ এতিয়া হাউস হোল্ড বুলি ক'লে আমি যেটো পৰিয়াল বুলি কৈছো পৰিয়াল বুলি ক'লে আমি সাধাৰণতে কি বুজো এটা ঘৰত একেলগে থকা যিখিনি আমাৰ ৰিলেটিভ মানুহ হেখিনিক আমি পৰিয়াল বুলি বুজো কিন্তু সেন্সাসৰ ক্ষেত্ৰত তেনেকুৱা নহয় ইয়াত হাউস হোল্ডৰ কনসেপ্টটো অলপমান পৃথক আছে ইয়াত কি বুলি কৈছে যে আমি ৰিলেটেডো হ'ব পাৰে আনৰিলেটেডো হ'ব পাৰে সকলো মানুহকে আমি ধৰিব লাগিব মানে এখন ঘৰ আপোনালোকে কল্পনা কৰি লওক তাত ৰিলেটেড মানুহ থাকিব পাৰে আনৰিলেটেড মানুহ থাকিব পাৰে আৰু তেওঁলোকে মিলি এটা ফ্যামিলি নিচিনাকে আমি ধৰি ল'ব পাৰো মানে এটা হাউস হোল্ড বুলি ধৰি ল'ব পাৰো হেতু ডিপেন্ড কৰিব কিহৰ ওপৰত তেওঁলোকৰ কিচেনটোৰ ওপৰত যদি সেই ঠাইত থকা মানুহখিনি একেটা কিচেনে ব্যৱহাৰ কৰিছে তেনেহলে আমি তেওঁলোকক একেলগে কি বুলি কম এটা হাউস হোল্ড তেনেহলে হাউস হোল্ড কনসেপ্টটো কিহৰ লগত ৰিলেটেড কিচেনৰ লগত ৰিলেটেড এতিয়া এক্সেপশনস কিছুমান আছে এটা হাউস হোল্ড এজন মানুহে হ'ব পাৰে আমি এটা পৰিয়াল বুলি ক'লে কি বুজো কিবাজনো মানুহ বুজো কিন্তু ইয়াত পৰিয়ালৰ কনসেপ্টটো অলপমান হুকিয়া বুলি যে কৈছো মই কিহৰ কাৰণে কৈছো যে ইয়াত এজন মানুহো কিন্তু পৰিয়াল বুলি আমি গণ্য কৰিব পাৰো এজন মানুহ তেনেহলে এজন মানুহে যদি এটা ঘৰত আছে অকলে তেওঁ খোৱা বোৱা কৰে তেনেহলে আমি সেইজনক সিঙ্গল হাউস হোল্ড নিচিনাকে আমি দেখাব লাগিব এটা হাউস হোল্ড আৰু এটা হ'ব পাৰে কি যে ৰিলেটেড পাৰ্সনস অৰ ফ্যামিলি মেম্বাৰ্স আৰু তেওঁলোকে একেলগে বাস কৰে আৰু কিচেন একেটাই ব্যৱহাৰ কৰে যদি তেওঁলোকে বেলেগে বেলেগে কিচেন ব্যৱহাৰ কৰে যদিও একে ঘৰ মানুহেই হয় তেতিয়া কিন্তু আমি বেলেগ বেলেগ পৰিয়াল বুলি গণ্য কৰিম তেতিয়া হলে হাউস হোল্ডৰ কনসেপ্টটো কিহৰ লগত ৰিলেটেড হ'ব টোটালি কিচেনৰ লগত ৰিলেটেড একেটা কিচেনে যিখিনি মানুহে শেয়াৰ কৰিছে হেখিনিক আমি এটা হাউস হোল্ড বুলি কম আৰু যদি এঘৰ মানুহখিনি গুটেখিনি একেটা পৰিয়ালৰ মানুহ হয় কিন্তু এই ক্ষেত্ৰত আকৌ একেটা পৰিয়াল বুলি আমি নকওঁ কিহৰ কাৰণে সেই মানুহখিনিয়ে যদি বেলেগ বেলেগ কৈ ৰান্ধি খাইছে বেলেগ বেলেগ কিচেন ব্যৱহাৰ কৰিছে তেনেহলে আমি কি কৰিম তেতিয়া বেলেগ বেলেগ হাউস হোল্ড বুলি দেখাব লাগিব এটা নৰ্মেল হাউস হোল্ড ইনষ্টিটিউশনাল হাউস হোল্ড আৰু হাউসলেস হাউস হোল্ড বুলি তিনিটা কনসেপ্ট আছে এতিয়া আপোনালোকে জানিব লাগিব অকল দুটা কনসেপ্ট হাউসলেস হাউস হোল্ড এই সেন্সাসটোৰ
ভিতৰত নাহিব সেইটো কাৰণে আপোনালোকে মনত ৰাখিব লাগিব নৰ্মেল হাউসহোল্ড কি বস্তু আৰু ইনষ্টিটিউচনেল হাউসহোল্ড কি হয় এই দুটা কনসেপ্ট যদি আপোনালোকৰ ভালকৈ ক্লিয়াৰ থাকে তেনেহলে এই হাউসহোল্ডত আপোনালোকে বেলেগ চাব নালাগে এটা নৰ্মেল হাউসহোল্ড কি হ'ব পাৰে এটা গ্ৰুপ অফ পাৰ্সন তেওঁলোকে ৰিলেটেডো হ'ব পাৰে আনৰিলেটেডো হ'ব পাৰে তেওঁলোকে যদি একেলগে থাকি একেলগেই তেওঁলোকে একেটা কিচেন ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি তেওঁলোকক কি বুলি ধৰিম নৰ্মেল হাউসহোল্ড বুলি ধৰিম এতিয়া ইয়াত আৰু এটা কথা কৈছে ধৰি লওক কোনোবা হাজবেণ্ড বা ৱাইফে বা তেওঁলোকৰ গ্ৰুপ অফ ৰিলেটেড পাৰ্সনে যদি কিচেনেই ব্যৱহাৰ নকৰে তেওঁলোকে বাহিৰতেই খায় তেতিয়াও কিন্তু আমি এটা নৰ্মেল হাউসহোল্ড বুলি দেখুৱাব পাৰিম মানে তেওঁলোকে যিহেতু এটা কিচেন শেয়াৰ যদিও নাই কৰা বাহিৰৰ পৰা খাইছে সেইটো কাৰণে আমি তেওঁলোকক একেলগে মিলি কি কৰিব পাৰিম এটা হাউসহোল্ড বুলি গণ্য কৰিব পাৰিম এটা ইনষ্টিটিউচনেল হাউসহোল্ড কি হয় আপোনালোকে দেখিছে যে পিজিবোৰ আছে পিজি হোষ্টেল এনেকুৱাবোৰত কিন্তু ইয়াত আৰু এটা কথা আহি যাব যেটো মই পিছলৈ আলোচনা কৰিম এতিয়া ধৰি লওক এটা আনুষ্ঠানিক হাউসহোল্ড আনুষ্ঠানিক পৰিয়াল এটা পিজিটো সাধাৰণতে কি হয় গোটেই ল'ৰা ছোৱালীবোৰে একেলগে একেটা কিচেনৰ পৰা খায় হেতুক আমি কি বুলি কৈছো তেনেহলে ইনষ্টিটিউচনেল হাউসহোল্ড কিন্তু সকলো পিজিকে আমি ইনষ্টিটিউচনেল বুলি ক'ব নোৱাৰো কিহৰ কাৰণে ক'ব নোৱাৰো ইয়াৰ পাছৰ স্লাইডত আমি ডিসকাস কৰিম এতিয়া চাই লব যে ইয়াত ৰিলেটেড পাৰ্সন নহয় কিন্তু পিজিত থকা ল'ৰা ছোৱালীখিনি সকলো আনৰিলেটেড পাৰ্সনেই থাকে প্ৰায় সো সিহঁতে কি কৰে এটা ইনষ্টিটিউচনত থাকে আৰু একেলগে এটা কমন কিচেনৰ পৰা খায় আৰু হেতু ক্ষেত্ৰত আমি এটা সিঙ্গল হাউসহোল্ড পাইছো আৰু এটোকে কি বুলি কৈছো আমি ইনষ্টিটিউচনেল হাউসহোল্ড এতিয়া হোষ্টেলছ ব্ৰড বোৰ্ডিং হাউসেস জেইলছ আশ্ৰম মেছ ব্ৰড পাম আমি তাৰপিছত মিলিটাৰী বেৰেক্স ব্ৰড পাম হস্পিটেলছত পাম অৰ্ফেনেজত পাম এইবোৰত আমি কি দেখিম ইনষ্টিটিউচনেল হাউসহোল্ডছবোৰ দেখিম এতিয়া আমি নাম্বাৰিঙৰ কথাটো পাছত আলোচনা কৰিম ঠিক আছে নাম্বাৰিঙৰ কথাটো পাছত আলোচনা কৰিম তেতিয়া আপোনালোকৰ ভালকৈ ক্লিয়াৰ হৈ যাব এতিয়া ইনষ্টিটিউচনেল হাউসহোল্ডৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব আপোনালোকে এনে আমি যদি যাওঁ পিজি এটাত তেওঁলোকে একেলগে খাইছে তেনেহলে এটো এটা ইনষ্টিটিউচনেল হাউসহোল্ড বুলি আমি ধৰি লম কিন্তু এনেকুৱা যদি হৈ যায় যে সেই পিজিটোত থকা ল'ৰা ছোৱালীখিনিয়ে পৃথকে ৰান্ধি খায় পৃথকে কেনেকৈ ৰান্ধি খায় ধৰি লওক বোলে দুটা তিনটা ল'ৰা ছোৱালীয়ে মিলিছে সিহঁতি এটা কিচেন শেয়াৰ কৰে আকৌ বাকি বেলেগ দুটামান আছে সিহঁতি বেলেগ এটা কিচেন শেয়াৰ কৰে এনেকৈ যদি বেলেগ কিচেনৰ পৰা তেওঁলোকে খায় বা নিজে যদি একেটা নিজৰ ৰুমটোতে ৰান্ধি খায় তেনেহলে কিন্তু একোটা নৰ্মেল হাউসহোল্ড বুলি আমি গণ্য কৰিব লাগিব কাৰণ তেওঁলোকে ইনষ্টিটিউটৰ ফালৰ পৰা প্ৰভাইড কৰা সেই যেটো কিচেন সেই কিচেনটোৰ পৰা নাই খোৱা হেতু কাৰণে আমি হেতু ইনষ্টিটিউচনেল হাউসহোল্ড বুলি দেখুৱাব নোৱাৰো এই পইণ্টটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আপোনালোকে সেকেন্ড সিচুৱেচনটো মন কৰক ইয়াত কৈছে ফ্যামিলিজ অফ ৱাৰ্ডেনছ এণ্ড পিয়নছ কুকিং সেপাৰেটলি এটা হোষ্টেল আপোনালোকে কল্পনা কৰি লওক সেই হোষ্টেলটোত ৱাৰ্ডেন আছে পিয়ন বা বেলেগ কোনোবা ধৰি লওক যে সেই ৰখিয়াজন আছে সেই গেট ৰখিয়াজন আছে এনেকুৱা ধৰণৰ আপোনালোকে কল্পনা কৰি ল'ব পাৰে কোনোবা এজন পিয়ন বা গেট ৰখিয়াজন এতিয়া তেওঁলোকে সেপাৰেটলি নিজৰ ফ্যামিলিৰ লগত খায় ৱাৰ্ডেনে বেলেগকৈ খায় আৰু সেই মানুহজনে পিয়ন বা সেই গেট ৰখিয়াজনে বেলেগকৈ খায় এতিয়া তেওঁলোকে যেহেতু বেলেগকে খায় তেনেহলে আমি কি পাইছো দুটা নৰ্মেল হাউসহোল্ডছ পাইছো যেহেতু তেওঁলোকে সেই ইনষ্টিটিউটৰ লগত একেবাৰে কানেকশ্যন নোহোৱাকৈ খাইছে মানে সেই ইনষ্টিটিউটে প্ৰভাইড কৰা যেটো হোষ্টেল হয় সেই হোষ্টেলৰ কমন কিচেনটো তেওঁলোকে শেয়াৰ কৰাগে নাই তাত খোৱাগৈ নাই হেতু কাৰণে তেওঁলোকক আমি বেলেগ আমি হাউসহোল্ড বুলি ধৰি ল'ব লাগিব এতিয়া আপোনালোকে এই কেছটো ভালকৈ মন কৰিব ইয়াত যেটো ফাৰ্স্ট সিনাৰী কথা কৈছে যে এটা কমন কিচেন আছে এটা পিজি আপোনালোকে কল্পনা কৰি লওক সেই পিজিটোত তেওঁলোকে কমন কিচেন শেয়াৰ কৰে যেটো আমি ধৰি লৈছো প্ৰথম পইণ্টটো সেই পিজিটো যদি ৰেজিষ্টাৰ্ড হয় তেতিয়াহে কিন্তু আমি ইনষ্টিটিউচনেল হাউসহোল্ড বুলি গণ্য কৰিব পাৰিম তেনেহলে এতিয়া ইনষ্টিটিউচনেল হাউসহোল্ডৰ ক্ষেত্ৰত আমি এটা কথা জানিব লাগিব যে
যিটোক আমি ইনষ্টিটিউচনেল দেখুৱাইছোঁ সেইটো ৰেজিষ্টাৰ্ড হয় নে নহয় যদি ৰেজিষ্টাৰ্ড হয় তেতিয়াহে আমি ইনষ্টিটিউচনেল হাউচহোল্ড বুলি দেখুৱাব পাৰিম এতিয়া ইয়াৰ যিটো সেকেন্ড কেস তাত কি বুলি কৈছে ইফ দ্য পিজি ইজ নট ৰেজিষ্টাৰ্ড যদি পিজিটো ৰেজিষ্টাৰ নহয় তেনেহ'লে আমি ইনষ্টিটিউচনেল দেখাব নোৱাৰোঁ তেতিয়াহ'লে কি হৈ যাব এইটো আমি নৰ্মেল হাউচহোল্ড দেখাব লাগিব তেনেহ'লে এটা পিজি যিকোনো এটা পিজিলৈ গ'লেও আমি সেইটো ইনষ্টিটিউচনেল দেখাই দিব নোৱাৰিম প্ৰথমতে আমাৰ প্ৰশ্নটো কি হ'ব যে সেই পিজিটো ইনষ্টিটিউচনেল হয় নে নহয় তেনেকৈ আমি আশ্ৰম এখন দেখিছোঁ আশ্ৰমখন ইনষ্টিটিউচনেল হয় নে নহয় সেইবোৰ আমি প্ৰথম সুধি ল'ব লাগিব সেই সুধাৰ পিছতহে আমি সেইটো ইনষ্টিটিউচনেল দেখাম নে নেদেখাম নে নৰ্মেল হাউচহোল্ড দেখাম তেতিয়াহে আমি গম পাম যিটো চিনাৰী 2ত আছে য'ত আমি কমন কিটচেন নাই মানে এটা আমি পিজি কল্পনা কৰি লৈছোঁ তাত আমি একেটা কিটচেনৰ পৰা তেওঁলোকে শ্বেয়াৰ নকৰে তেতিয়াহ'লে কি হৈ যাব সেই কিটচেন যিহেতু তেওঁলোকে শ্বেয়াৰ নকৰে তেতিয়াহ'লে একোটা পৃথক আমি নৰ্মেল হাউচহোল্ড বুলি দেখুৱাব লাগিব মানে এতিয়া আমি চিনাৰী দুটা পালোঁ এটা হৈছে আমি পিজি যিটো এটা কমন কিটচেন আছে আৰু এটাত কমন কিটচেন নাই এতিয়া কমন কিটচেন থকাটোত আকৌ দুটা চিনাৰী পাই গ'লোঁ যে ৰেজিষ্টাৰ্ড হয় নে ৰেজিষ্টাৰ্ড নহয় যদি কমন কিটচেন আছে ৰেজিষ্টাৰ্ড হয় তেতিয়াহ'লে আমি ইনষ্টিটিউচনেল হাউচহোল্ড ধৰিম কমন কিটচেন আছে কিন্তু ৰেজিষ্টাৰ্ড নহয় তেনেহ'লে আমি সিহঁতক গোটেইখিনিকে একেলগে এটা নৰ্মেল হাউচহোল্ড বুলি ধৰিব লাগিব আকৌ যদি তেওঁলোকে পৃথকে খায় তেওঁলোকে যদি কমন কিটচেন শ্বেয়াৰ নকৰে তেওঁলোকক আমি একোটা নৰ্মেল হাউচহোল্ডছ বুলি দেখুৱাব লাগিব এইটো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট এতিয়া এই যে চেন্সাছ হাউচ বিল্ডিং আৰু হাউচহোল্ড এই তিনিটা বস্তু কিন্তু ইণ্টাৰ ৰিলেটেড হয় আমি ইটোক এৰি সিটো কৰিব নোৱাৰোঁ অকল একেটা কনচেপ্টে আমি জানি থ'লেও শুদ্ধ নহ'ব হাউচহোল্ডৰ কনচেপ্টটো বহুত বেছি সুকীয়া হয় আৰু ইয়ে গোটেই চেন্সাছ আৰু বিল্ডিঙৰ কনচেপ্টটো সলনি কৰি দিব পাৰে ইয়াত আমি 6টা বিল্ডিং পাইছোঁ এই 6টা বিল্ডিঙত আমি দেখিছোঁ 1, 2, 3 আৰু 4ত এটা আমি চেন্সাছ হাউচ আমি গণ্য কৰিব পাৰোঁ একোটা বেলেগ বিল্ডিং আৰু এটা চেন্সাছ হাউচ হয়নে এটা ছেপাৰেট এন্ট্ৰেন্স আছে তেনেকৈ 5 নম্বৰ বিল্ডিংটোত তলত এটা ফ্ল'ৰ ওপৰত এটা ফ্ল'ৰ আমি দুটা চেন্সাছ হাউচ দেখিছোঁ তেনেকৈ 6 নম্বৰ বিল্ডিংটোত আমি তিনিটা ফ্ল'ৰ দেখিছোঁ তিনিটা পৃথক চেন্সাছ হাউচ কিন্তু এটা কথা আহি গ'ল এতিয়া 5 নম্বৰ বিল্ডিংটো যদি একেটা ফেমিলিয়ে মানে একেটা হাউচহোল্ডে সেম পাৰপাজত ব্যৱহাৰ কৰিছে ধৰি লওক থাকিবৰ কাৰণে এই 5 নম্বৰ বিল্ডিঙৰ তলৰ ফ্ল'ৰটো ব্যৱহাৰ কৰিলে আৰু ওপৰৰ ফ্ল'ৰটো ব্যৱহাৰ কৰিলে তেনেহ'লে গোটেই দুইটা ফ্ল'ৰ আমি মিলাই তেতিয়া এটা চেন্সাছ হাউচ বুলি ধৰিব লাগিব এটা ছেপাৰেট চেন্সাছ হাউচ নহ'ব যিহেতু একেটা হাউচহোল্ডেই দুইটা পাৰ্ট ব্যৱহাৰ কৰিছে একেটা পাৰপাজতে থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছে ধৰি লওক তেনেকৈ 6 নম্বৰ বিল্ডিংটো যদি আমি ধৰি লওঁ যে তাত যদিও তিনিটা ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ হয়নে একেটা ফেমিলিয়ে যদি ব্যৱহাৰ কৰিছে একেটা হাউচহোল্ডে যদি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে কি হৈ যাব তেওঁলোকে যদি থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছে তেতিয়া আমি গোটেইকেইটা ষ্ট্ৰাকচাৰকে মিলাই এটা বিল্ডিং আৰু এটা চেন্সাছ হাউচ বুলিহে ধৰিব পাৰিম এতিয়া হাউচহোল্ডৰ কনচেপ্টটো তেনেহ'লে এই চেন্সাছ হাউচৰ লগত ৰিলেটেড হৈ যায় এতিয়া আমি অনলি এন্ট্ৰেন্সটো চাই থকা নাই এতিয়া অনলি এন্ট্ৰেন্স চোৱা হ'লে আমি 5 নম্বৰ বিল্ডিঙত দুটাই চেন্সাছ হাউচ বুলি ধৰিলোহেঁতেন বা 6 নম্বৰ বিল্ডিঙত আমি তিনিটাই চেন্সাছ হাউচ বুলি ধৰিলোহেঁতেন এইখিনিত আমি কি চালোঁ তেতিয়াহ'লে হাউচহোল্ডৰ কনচেপ্টটো চালোঁ যদি এটা হাউচহোল্ডে একেটা পাৰপাছতে ষ্ট্ৰাকচাৰ বেলেগ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিছে একেটা প্ৰিমাইছতে তেতিয়াহ'লে আমি কি কৰি দিম সেইটো এটা চেন্সাছ হাউচ বুলি গণ্য কৰিম এইটো আপোনালোকে মনত ৰাখি থৈ দিব এতিয়া আপোনালোকে দেখিছে আৰু দুটা পিকচাৰ বাওঁহাতৰ পিকচাৰটোত কি বুলি কোৱা হৈছে যে বাওঁহাতে যিটো আছে সেইটো হোষ্টেল হয় আৰু সোঁহাতে দুটা আমি ঘৰ দেখিছোঁ সেই দুইটা এটা ৱাৰ্ডেন থাকে আৰু এটা কুক থাকে যিজন ৰান্ধনী তেওঁ থাকে
এতিয়া ইয়াত তিনিটা সেন্সাস হাউস বুলি কৈছে তিনিটা সেন্সাস হাউস কিহৰ কাৰণে হৈছে যে তেওঁলোকে বেলেগ বেলেগ হাউসহোল্ড আছে ইয়াত মানে হোষ্টেলটোত থকা ল'ৰা ছোৱালীখিনিয়ে এটা কমন কিচেন শেয়াৰ কৰে তেনেকৈ ৱাৰ্ডেনজনে বেলেগ এটা কিচেন শেয়াৰ কৰে আৰু ইফালে কুকজনে বেলেগ এটা কিচেন শেয়াৰ কৰে সেইটো কাৰণে তেওঁলোকৰ আমি সেন্সাস হাউস তিনিটা পাই গ'ল কিন্তু সেই কুকজনে আৰু ৱাৰ্ডেনজনে যদি সেই হোষ্টেলটোৰ লগতে একেলগেই খালেহেঁতেন তেতিয়াহ'লে কিন্তু আমি গোটেইখিনিকে মিলি এটা সেন্সাস হাউস বুলি গণ্য কৰিলোহেঁতেন আৰু তেতিয়া আমি এটা হাউসহোল্ডে দেখুৱালোহেঁতেন সেইটো কথাও মনত ৰাখিবলগীয়া এতিয়া আপোনালোকে সোঁফালে চাওক সোঁফালে দেখিছে যে বিল্ডিং একেটাই হয় তাত 5টা ৰুম আছে সকলোতে আমি দেখিছো সেপাৰেট এন্ট্ৰেন্স হৈ গ'ল হয়নে কিন্তু তাৰে দুটা ৰুম একেটা হাউসহোল্ডে ব্যৱহাৰ কৰে আৰু সেইটো কাৰণে সেই হাউসহোল্ডৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি এটা সেন্সাস হাউস বুলি দেখুৱাই দিছো আৰু আকৌ যদি সোঁফালে আমি দেখিছো যে তিনিটা ৰুম আছে সেই তিনিটা ৰুম একেটা হাউসহোল্ডে ব্যৱহাৰ কৰি আছে সেইটো কাৰণে আমি তিনিটা ৰুমকে এটা সিঙ্গল সেন্সাস হাউস বুলি ধৰি ললো এতিয়া টোটাল আমি সেন্সাস হাউস তেনেহলে কেটা পালো দুটাহে পালো যদিও আমি 5টা ৰুম দেখিছো দুটা সেন্সাস হাউস পাইছো কাৰণটো কি যে দুটা ৰুম এটা হাউসহোল্ডে অকুপাই কৰিছে আৰু তিনিটা ৰুম এটা হাউসহোল্ডে অকুপাই কৰিছে এতিয়া এই ছবিখনলৈ লক্ষ্য কৰক আমি অসমীয়া গাঁৱলীয়া জীৱনত এনেকুৱা ধৰণৰ ছবিবোৰে দেখিম যে কি হয় সাধাৰণতে মানুহবোৰে নিজে থাকিবৰ কাৰণে এটা ঘৰ ৰাখে কিচেন বুলি সেপাৰেটলি ৰাখে টয়লেট বুলি সেপাৰেটলি ৰাখে আকৌ বৈঠক বুলি সেপাৰেটলি বনাই লয় আৰু গোটেইখিনি একেটা হাউসহোল্ডে ব্যৱহাৰ কৰি থাকে একেটা পৰিয়ালে ব্যৱহাৰ কৰি থাকে এতিয়া ইয়াকে কি বুলি কোৱা হৈছে প্ৰিন্সিপল অফ সিঙ্গলনেস তলত কি লিখিছে চাবচোন A group of huts, structures located in a premise is occupied by one household. Eketa পৰিয়ালে ব্যৱহাৰ কৰিছে. Though each is a separate structure, they form a single housing unit and therefore have to be treated collectively as one building and one census house. Very important কথাটো. আমি এনেকুৱা ধৰণৰ যেহেতু দেখিমেই মনত ৰাখি থৈ দিব লাগিব আপোনালোকে. এতিয়া টয়লেটটো হৈছে এখন ঘৰৰে পাৰ্ট কিচেনটো হৈছে এখন ঘৰৰে পাৰ্ট বৈঠক মানে যেটো আমি ড্ৰয়িং ৰুম নিচিনাকৈ ব্যৱহাৰ কৰিছো হেতু এটা ঘৰৰে পাৰ্ট হয় ইয়াত কি কৰিছো আমি সেপাৰেটলি বনাইছো কিন্তু কবলৈ গলে কি হয় এখন ঘৰ বুলি গলে আমি এই কথাকিটাই নাচাম জানো ঘৰত এই কথাকিটা নাথাকিব জানো হেতু কাৰণে এই যে প্ৰিন্সিপল অফ সিঙ্গলনেস তেতিয়া আমি গোটেইকিটা ষ্ট্ৰাকচাৰকে মিলাই এটা বিল্ডিং আৰু এটা সেন্সাস হাউস বুলি ধৰি লম এটা ইয়াত চাব আপোনালোকে কেটল শেড ধৰিব লাগিব আমাৰ যেটো গৰুৰ গুহালি থাকে নহয় গৰুৰ গুহালিটোক আপোনালোকে সেন্সাস হাউস বুলি ধৰিব লাগিব ওয়ার্ক শেড যত কাম কৰা চালি এখন যে আমি এক্সট্ৰাকে বনাই লৈছো হেখনো আপোনালোকে সেন্সাস হাউস বুলি ধৰিব লাগিব কাৰণটো কি হৈছে ইয়াৰ পাৰপাস গিটা বেলেগ বেলেগ হয় যেহেতু গৰুৰ গুহালিত আমি গৰু ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিলো আকৌ ওয়ার্ক শেডত আমি কি কৰিলো কাম কৰিবৰ কাৰণে ব্যৱহাৰ কৰিলো কিন্তু ইয়াত কিচেনটো যদিও সেপাৰেটলি আছে ঘৰৰ এটা যেহেতু পাৰ্ট হয় আমি অলৰেডি পঢ়ি আহিলো যে সিঙ্গলনেসৰ কথাটো আহি গল হেতু কাৰণে কিচেনটো ঘৰৰে পাৰ্ট দেখুৱাই আমি এটা সিঙ্গল সেন্সাস হাউস বুলি দেখুৱাই দিছো এতিয়া গোটেইখিনি মিলাই এটা বিল্ডিং হ'ব আৰু যেহেতু ওয়ার্ক শেডটো আৰু কেটল শেডটো আমি বেলেগ বেলেগ সেন্সাস হাউস বুলি ধৰিছো তেনেহলে আমি তিনটা সেন্সাস হাউস ইয়াত পাইছো আৰু এনেকুৱা ধৰণৰ কথাবোৰে আপোনালোকে ৰিয়েলিটিত পাই যাব হেতু কাৰণে আপোনালোকে এইখিনি কথা ভালকৈ চাব লাগিব দে ইয়াত চাব আমি আৰু এটা বস্তু ধৰিব লাগিব হেতু হৈছে আমাৰ গ্যাৰেজটো গাড়ী থোৱা গ্যাৰেজটো আমি এটা সেন্সাস হাউস বুলি গণ্য কৰিব লাগিব ইয়াত এটা বিল্ডিং আছে গোটেইখিনি মিলাই আমি এটা বিল্ডিং বুলি ধৰি ললো আৰু তিনটা সেন্সাস হাউস আছে এটা হৈছে ৰেসিডেন্স মানে ঘৰৰ মেইন পৰিয়ালটো থাকিবৰ কাৰণে এটা হৈছে গ্যাৰেজ যেটো আমি মাজৰটো পাইছো আৰু এটা হৈছে কি যে তেওঁলোকৰ যিজন সাৰ্ভেন্ট আছে কাম কৰা মানুহ আছে তেওঁ থাকিবৰ কাৰণে সেই ঠাইখিনি ৰাখি থৈ দিছে তেনেহলে আমি তিনিটা সেন্সাস হাউস পাই গল এটা হল ৰেসিডেন্স এটা হল গ্যাৰেজ আৰু এটা হল সেই কাম কৰা মানুহজন থাকিবৰ কাৰণে
কিন্তু এইখিনিতে আকৌ এটা কথা আহি গ'ল যদি সেই কাম কৰা মানুহজনে সেই মালিকৰ লগতে মানে মূল ঘৰৰ লগতে যদি একেলগে খোৱা বোৱা কৰে তেনেহ'লে কিন্তু আপোনালোকে সেই ৰেচিডেন্স দুইটা মিলাই এটাহে ধৰিব লাগিব এটা সেন্সাস হাউস বুলি ধৰিব লাগিব মানে আপোনালোকে সাৰ্ভেন্ট থকা যিটো ৰুম আছে সেইটো আৰু মূল ঘৰটো দুইটা মিলাই এটা সেন্সাস হাউস বুলি দেখুৱাব লাগিব কাৰণ ইয়াত হাউস হল এটাহে হৈ গ'ল যেহেতু সেই সাৰ্ভেন্টজনে মালিকৰ লগতে একেলগে খায় সেইটো কাৰণে আমি এটা হাউস হল দেখাবলৈ যাওঁতে এটা সেন্সাস হাউস কৰি ল'ব লাগিব কিন্তু যেটো গ্যাৰেজ আছে গ্যাৰেজটো সেপাৰেট সেন্সাস হাউসে থাকিব এই ক্ষেত্ৰত আমি দুটা সেন্সাস হাউস পাই যাম আশা কৰিছো আপোনালোকে এই তিনিটা কনসেপ্ট বিল্ডিং সেন্সাস হাউস আৰু হাউস হোল্ডৰ কনসেপ্টখিনি ভালকৈ বুজি লৈছে আৰু যদি আপোনালোকৰ এতিয়াও কিবা খেলিমেলি লাগি আছে আপোনালোকে কমেন্ট কৰি জনাব মই সেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপোনালোকে যদি এখন স্কুল পায় এখন কলেজ পায় বা ইউনিভাৰ্সিটি পায় আৰু আপোনালোকে যদি এখন জেল পায় এখন মেডিকেল পায় তাত কেনেকৈ সেন্সাস কৰিব সেইবোৰ হৈছে কিছুমান কমপ্লেক্স ষ্ট্ৰাকচাৰ তাত কেনেকৈ আপোনালোকে সেন্সাস কৰিব তাৰ বিষয়ে মই আলোচনা কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এই সেন্সাসৰ ৰিলেটেড আৰু ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে এই যেটো চেনেল আছে অসমীয়া বিউটি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ